উঠিছিল বোলে সি এতিয়া নিজে ইয়াৰ কিবা জখমটো উঠি পেলাই ক'লা আৰু মানে আমি চলি বুলি তিনিটা মানে পূৰা ঘুমটি গৈছোঁ ঘুমটি যাওঁতে পিছত সি লেট্ৰিন কৰিব বুলি উঠিছিল লেট্ৰিন কৰিব উঠোঁতে পিছত ইয়াৰ কিবা হৈছে আমি সুধোঁতে ক'লা আৰু কেনে কি হ'ল বুলি সুধোঁতে লেট্ৰিন কৰিব উঠোঁতে সি মানে পূৰা মানুহ বোলে তাৰ দুইজন বোলে পূৰা তাক ৰখি কিবা কৰিছে বোলে কৰি পেলাই বোলে পিছত আৰু লৈ যাক দিছে বোলে ঘৰত বোলে সোমাইছে আমি ইয়াতো দিয়া নাই ঘৰতো বোলে দুটা আৰু তাক বোলে দম দিছে চলি দুটাক কিবা কৰি চলি দুটাক মাৰি থৈ যাম বুলি এনেকুৱা কিন্তু পিছত এনেকুৱাই তাক মানে আমি মানে কাষতে আছে না আমি আৰু শুনা পালি আমি চলিকেইটা বা আমি তিৰিকেইটা কিবা চিঞৰ মাৰি দিম বুলি ভাবি মানে ছাইডত লৈ গৈছে তাক এনেকুৱা সি এতিয়া নিজে কোৱা মতে আৰু মইতো একোতো দিয়া নাই পূৰা ঘুমটি গৈছোঁ একেবাৰে ঘুমটি যাই পেলাই পিছত সি অলপমানহে তাৰ আৱাজ শুনছোঁ আটা পাৰা পিছত মই তাতে চক মক খাই উঠি আহোঁতে তাৰমানে তাক ধৰিব লাগে মই একো হদে নাই তাৰমানে সি মানে বগাই পেলাই ওচৰত এনেকুৱা থাকোঁতেহে পিছত মই আপিকেইটাক যোগাওঁ না কি কৰোঁ নিজে চোতালৰ পিছত ডাঙৰ আপিটোক যোগাব গেলোঁ নহ'লে সাৰ পাই থাকে সিহঁতে সাৰে পোৱা নাই সিহঁতেও অলপমানহে এনেই আৱাজ শুনলোঁ মই শুনোতে পিছত মালিকক ঘৰৰ কাষৰ আমাৰ সিহঁতে ভাইটিহঁতে গোটেইকেইটা উঠি আহি ধৰিল এনেকুৱা আৰু ইয়াৰ পিছত আৰু এইখিনিয়ে আৰু একো নাজনো এই ভৰিত লাগছে এনেকুৱা একো চাবাই পৰা নাই মই পূৰা নিজে হোচ নোহোৱা গৈছোঁ মই অকণমানহে সিহঁতে কাষৰ কোনোবা বোলে শুনিছে মই অলপমানহে এনেই শুনলোঁ তাৰ ৰাতা পাৰা অলপমান কিবা এনেকুৱা একেবাৰে ঘুমটি গৈছোঁ মই এনেকৈ আৱাজ চাৱাজ শুনাৰ কি কাৰণে মানে এতিয়া সিহঁতৰ অলপমান এতিয়া ইয়াৰ হে না ক্লেছ হে না কি এতিয়া না সংগৰ অলপমান পইচা সিহঁতে ৰানে সৰুকৈ সংগ এটা আছে সঞ্চয় এটা আছে কিবা কি এতিয়া মই কিতা কি ক'ম অলপ পইচা আছিল এতিয়া পইচাটো নিয়া বুলি কৈছে মালিকে কিমান বা এতিয়া মোক কোৱা নাই সি পইচা মই আৰু মালিকৰ সংগৰ বস্তুকেইটা মই ইমান শিকিলাখান সুধি নাথকো হিচাপ কিমান কৰি নাথকো থানাশ্বৰ বড়ো এটাই এনে কৈছে ৰাতি মই এনেই সাৰ পাৱা 3টা না 4টা বাজিছে আৰু এনেকৈ মই সাৰ পোৱাটো আৰু মই মোবাইল চোবাইল ঘূৰি চুৰি চাৱাই নাই আমাৰ এই ভাইটিহঁতেহে জানে কি টাইম মই টাইমটোও নাজানো কি সময়ত হ'ল টাইমটো আহিলোঁ খবৰটো দিলা কি গম পালে তেনেকুৱা বুলি কৈছিল কিবা দুশ্মন আহি পেলাই বুলি এনেকুৱা অলপ মাৰধৰ কৰা বুলি কোৱা শুনিছোঁ হয় সেইটো শুনাৰ পিছত মই ঘৰৰ পৰা ওলাই আহিছোঁ ভৰিত গুলি লাগিছে বোলে গুলি লাগিছিল গুলাই দিছে বোলে নি পেলাই গুলাইছিল খালৰ পাৰে দিকে নিছিল মাতি লৈ গৈছে মাতি লৈ গৈছে কি নাম মানুহজনৰ এতিয়া গুলি কি গাঁৱৰ নাম কি 2 নং বালাবাৰী অঁ পইচাৰ কাৰণে এইটো কৰিছে নেকি পইচাৰ কাৰণেহে কৰিল নে কিহে কৰিল এইটো গমেই পোৱা নাই অঁ পইচা নিছে তেওঁৰ পইচা নিচিনা নিয়া এতিয়া ফুটবাহে পৰা নাই না ঘটনাটো আমিতো কোনো নাজানো এতিয়া ৰাতিৰ কথা হৈছে আমিতো শুই আছোঁ ৰাতিপুৱা আমি শুনা পাইছোঁ আমি পিছৰ ঘৰত কি শুনা পাই যায় শুনা পাইতো ইও নাজানে কোনো মানুহ গুলি কৰি থৈ গৈছে আৰু মানুহটো গুলাই থৈ গৈছে তাৰপিছত আমি চাব আহিলোঁ আৰু তেনেকুৱা কি গাঁও 2 নং বালাবাৰী 2 নং বালাবাৰী মানুহজনৰ নাম কি থানেশ্বৰ বড়ো বয়স কিমান হ'ব 35 অঁ কি কৰে তেওঁ কি কৰে কি কৰি একো নকৰে মানুহটো অঁ মানে কেইটামান বজাত ঘটনাটো ঘটনাটো 3:30মান বজাত হৈছে আৰু ৰাতিপুৱা কিমান লৈছে পইচা পইচাখনত এতিয়া গম পোৱা নাই কিমান হৈছে এতিয়া আমিতো গম নাপাওঁ কিমান দিয়া নাই তাৰ মানুহটো চিৰিয়াছ হৈ আছে আলোচনা কৰিব অসুবিধা ৰাতি মানে কি শুই থাকোঁতে আছিল নেকি তাক মাতি বোলে মাতি পেলাই আৰু এনেকুৱা পোহৰ সোমোৱাৰ আৰু কোনো জানি এনেকুৱা কৰিব বোলে হয় না তাৰপিছত ক'ত গুলি লাগিছে ভৰিত লাগিছে ভৰিত লাগিছে